ইব্ৰাজতক কৈয়ে আহিছিলো যে হাতী দেখা পাম বুলি ভালে আহি আছে লাহে লাহে চাও বনৰীয়া ডাঙৰীয়া যাব লাগে মানস বলা ভয় লাগিছে ওচৰলৈ আহি আছে দেখা পাইছেনে হাইটা কৰি এইফালে দাদা এজনৰ বাইকখন বেয়া হৈছে আৰু জেগাটো মানে বিৰাট ভয়ানক এইফালে মানে এলিফেণ্ট কৰিডৰ মানে কি ক'ম আৰু এইফালৰ পৰা হয়তো হাতী জাতিও আহি যাব পাৰে মানে আৰু ইয়াতে পুৰা মানে হাতীৰ পুৰা জাক এইডোখৰদি পাৰ হয় মানে এইডোখৰত হয়তো ওচৰে পাজৰে থাকিব পাৰে মানে নমস্কাৰ আপোনালোক সকলোলৈকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি অহা নাই মনীষা মানে মই ইব্ৰাজ আৰু এইফালে পিছফালে এজন ভাইটি ইব্ৰাজহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু মনীষাহঁতো আহিছে মনীষাক মই এফালে থৈ আহিলোঁ তাই কিবা এটা কামত আহিছিলে তো তাইক থৈ মেলি সেইফালে আহিলোঁ মই আৰু এতিয়া আমি আহি আছোঁ এইখনৰ নাম কি কয় পেলা আমি গৈছোঁ শিৱকুণ্ড মানে আমচৈ বুলি কয় আমচৈ ওকে আমচৈ মানে মৰিগাঁও ডিষ্ট্ৰিক্ট ন এইখিনি মৰিগাঁও হয় ভিতৰত আমচৈটো মানে নগাঁও ডিষ্ট্ৰিক্ট পৰে নগাঁও ডিষ্ট্ৰিক্ট ওকে আৰু তাৰ পাছত কাৰ্বি আংলং পৰে আৰু আহি আছোঁ একদম জংঘলৰ মাজে মাজে একদম আৰু হাতী চাতী ওলাই বোলে ইয়াতে না হাতী ওলাই বহুত মানুহ চানেও মানে মানুহ মাৰিছে ন ওকে ওকে সাৱধানে যাব লাগে ইয়াতে ইফালে দেখা পাইছে ইয়াতে বেনাৰ মাৰি থোৱা আছে সাৱধান ইয়াতে হাতী ওলাই ইয়াতে হাতী ওলাই নেকি হাতী ওলাই ইয়াতে সন্ধিয়া হ'লে হাতী ওলাই এতিয়া ওলাব আৰু অলপ জেগা জেগা তোমালোক ওলাই ওকে মানে সোনকালে গৈ আমি সোনকালে আহিব লাগিব ঘূৰি হাতী সোনকালে গৈ সোনকালে ওলাই আৰু জেগাবিলাক চাওক না ৱাও মই গ্লাছখন খুলি আপোনালোকক দেখাই আছোঁ ৰ'ব একবাৰ মানে একদম পুৰা জংঘল এইফালেও জংঘল পুৰা এফালেও জংঘল চাগে সোমাই আহোঁতো মানে কিবা এটা মানে ভয় ভাৱ এটা মানে আৰু জংঘল বুলি ক'লেও এনেও ভয়ে লাগে ন মানে কাজিৰঙাৰ ভাইব এটা পাই আছোঁ মানে ইয়াতে একদম পুৰা একদম ছেম পুৰা কাজিৰঙা এনেকুৱা খালি ৰাস্তাকেইটাত পুৰা ধূলি থাকে এইটো টাইমত আৰু বাকীটো এইফালে ফিল্ডটো পুৰা কাজিৰঙা আৰু গোটেই কিমান দীঘল আছে এখন জংঘলখন জংঘলে এইটো গোটেই কাৰ্বি আংলং ওলাব জংঘলে কাৰ্বি আংলং যাব পাৰি না আমি অলপ ভিতৰলৈ যাম আৰু গোটেই পাহাৰ চাহাৰ জংঘল ওকে আৰু এইফালে যে মানুহবিলাক গৈ আছে এইবিলাক ক'ত গৈ আছে গাঁও আছে এইফালে ভিতৰত ওকে আৰু মই ইব্ৰাজতক কৈয়ে আহিছিলো যে হাতী দেখা পাম বুলি এইফালে দেখা পাইছেনে বনৰীয়া হাতী হয় কৃষ্ণ আহিছে দৌৰাই লৈ আহিব আকৌ চাবা এইফালে দেখা পাইছেনে আহিছে লাহে লাহে বনৰীয়া হাতী হয় এইফালে আহি আছে লাহে লাহে চাওক ডাঙৰীয়া বহুতৰ মানুহ চানুহ মাৰিছে কোনটোৱে বা এইটোৱে নেকি ঠিক নাই কৃষ্ণ অকলশৰীয়া হাতী দেখিছা এয়া দেখা পাইছেনে মই দেখাই দিছোঁ কেমেৰাটো একদম ওচৰৰ পৰা বনৰীয়া হাতী হয় কৃষ্ণ দেই যাব লাগে মানস বলা ভয় লাগিছে ওচৰলৈ আহি আছে দেখা পাইছেনে যাওঁ দৌৰি আহিব কৃষ্ণ দাদাজনকো ৰখাই দিওঁ এইফালে অলপ টাইম ৰখি দিয়ক দাদা গণেশ এইফালে চাওক বনৰীয়া হাতীয়ে দেখা পাইছেনে কৃষ্ণ ফাইনেল ডেষ্টিনেশ্যনটো পাই গ'লোহি এফালে শিৱকুণ্ড আৰু জলপ্ৰপাত এফালে ৱাও বিৰাট ধুনীয়া লাগিছে চবফালে জংঘল পুৰা আহে ন বহুত টুৰিষ্ট আহে জানুৱাৰীত আহে পিকনিক খাবলৈ দূৰ দূৰণিৰ পৰা আহে আৰু শিৱকুণ্ড মানে শিৱৰাত্ৰিৰ দিনাখন আহে জেগাখিনি চাওক না ইমান ধুনীয়া এইফালে পুৰা জংঘল এইভাগে মন্দিৰ হয় ভাল লাগিছে ন জেগাখিনি বিৰাট ধুনীয়া আৰু এইফালে নিজৰা এখন বৈ আছে ধুনীয়াকে ভাল লাগিছে কিন্তু ন কিবা এটা মানে পুৰণি কিবা এটা জড়িত হৈ আছে ঘৰটো মানে কি এনেকা লাগিছে যে এইবিলাক বাঁহেদি বনোৱা আছে তাতে খেৰ দি আছে কিন্তু তেনেকুৱা নহয় এইখিনি গোটেই পকা আৰু এইখিনি পুৰা মানে পকা দি বনোৱা আছে ডিজাইনটো ঘৰটো কিন্তু আল্টিমেট লাগিছে বস্তুটো মানে এইকেইটা খুঁটাকেইটাও লাগিছে যেন গছৰ খুঁটা কিন্তু গছৰ খুঁটা নহয় আৰু এইখিনি বাঁহৰ নিচিনা লাগিছে কিন্তু বাঁহো নহয় আল্টিমেট আৰু কৃষ্ণ ভাল লাগিলে মন্দিৰ ভাগত আহি বেলেগ নাচোনচোনে ইয়াৰ বাপৰে পিকনিক খাবলৈ আহিছে মানে তেওঁলোকে হে তামাম নাচোনচোন হিৰো একদম পুৰা আৰু মন্দিৰ ভাগৰ পৰা ওলাই আহিলো মন্দিৰ এইফালে লেফ্ট চাইডত আছে আৰু আমি চাইডৰ ৰাস্তাটোৱেদি এতিয়া ওপৰলৈ যাম পুৰা পাহাৰৰ ওপৰত ন গৈ আছে ক'ত যাওঁ নাম চাম নাজানো কিন্তু ভাল লাগে ভাল লাগে আৰু মানে সঁচাকে মানে এনেও পাহাৰ চাহাৰ মানে এনেকৈ জংঘল টাইপ জেগাবিলাক এনেও ফৰেষ্ট এৰিয়াবিলাক ভালেই লাগে যিহেতু এতিয়া কাজিৰঙা আমি কাজিৰঙা ৰিচেণ্টলি যোৱা প্লেনিং এটা হৈ আছে যামেই চাগে এইকেইদিন মানতে আমি কাজিৰঙা পুৰা পাহাৰৰ আপত মানে উঠি আছোঁ আৰু লাহে লাহে এতিয়া কিন্তু আহি আছোঁ যদিও মানে কিবা এটা মানে ষ্টাৰ্টিঙতে মানে হাতী দেখি গ'লো ন তো মানে ভয় ভাৱ এটা মানে সোমাই গ'ল মানে কি মই হাতী আমাৰ তাতো মই দেখিছোঁ বা এনেকৈ বনৰীয়া হাতী বহুত জেগাত দেখিছোঁ কাজিৰঙাতো দেখিছোঁ মানে এই যিটো হাতী দেখা পালো মানে আৰু ইমান ডাঙৰ মানে আৰু এনেকুৱা প্ৰকাণ্ড মানে এই টিভিত যে দেখি থাকো একদম পুৰা ডাঙৰ মানে দঁতাল হাতী কয় ন এনেকে ডাঙৰ হাতী মানে একদম স্বাস্থ্য থকা আৰু মানে দেখিলে ভয়ানক মানে ওচৰত আহিলে মানে হাতীটোতো ৰখি আছিলে ন যেতিয়া আমি ৰখি দিলো লাহেকে আগবাঢ়ি মেলি আমাৰ ফালে আহিবলৈ যেতিয়া চোচা লৈছে আৰু ও মাই গড মানে কেনেকা বুকুখন ধুপ ধুপ কৰি আছে মই পুৰা গিয়াৰতে ৰাখিছো গাড়ী অকণমান ইফাল হ'লে পলা ভাই কিন্তু বাইক কেইখনো আহি আছিলে বাইক কেইখনো ৰখাই দিলো আৰু মানে সেই ভয় ভাৱটো মানে সোমাই গ'ল ন এইডোখৰতে
যিমান দিন হ'লেও ইমান ডাঙৰ এটা প্ৰকাণ্ড জীৱ ন ভয় ভাৱটো লাগি থাকিবই দিয়কচোন আৰু নিজে ফেচকে দেখি পালো ন এনেতো টিভিত দেখিলেতো কিহৰনো একো নকৰে আমুক যেতিয়া ওচৰত দেখা যায় তেতিয়া ফাটে মানে বহু ভয় লাগে কিন্তু আৰু অকলশৰীয়া ন আৰু অকলশৰীয়া হাতীবিলাকে চাব এটেক কৰে মানে অকণমান গ্ৰুপৰ পৰা ছেপাৰেটকে থাকেতো বস্তুটো হয় মানে আমাৰ তাতো মই জানো আমাৰ তাতো হাতী ওলায় কিছুমান জেগাত আমাৰ অৰুণাচল যিহেতু বৰ্ডাৰ এৰিয়া পৰে আমাৰ এই বান্দৰদৰা সেই চাইডটোত কিন্তু ওলাই মানে আমাৰ তাতো ওলাই অকলশৰীয়া হাতীখিনি মানে মানুহ মাৰে মানে সেইটো জানো মানে খঙাল থাকে মানে মানুহ মাৰে বুলি নহয় খঙাল থাকে আৰু চোচা লয় আৰু এনেইতো হাতীনো কিয়লৈ এটেক দিব মানুহ আজিকালি মানুহবিলাকো খুব দুষ্ট সেই জোকাই থাকে সেইটো কাম কৰিব নালাগে কেতিয়াও তাক দিগদাৰ নিদিলে আমাকো দিগদাৰ নিদিয়ে ন কেতিয়াও আমি প্ৰায় 20 কিলোমিটাৰমান আহিলোঁ চাগে ন 20 কিলোমিটাৰমান আহিলোঁ আৰু এতিয়া ৱেষ্ট কাৰ্বি আংলং পাই গ'লোঁ আৰু এতিয়া আমি কাৰ্বি আংলঙত আছোঁ এফালে পূৰা জেগাখিনি চাওক একদম পূৰা জংঘল বহুত ওপৰত আহিছোঁ মানে একদম এতিয়া সেইডোখৰত আগত অলপ জেগাত পাৰ হৈ আহিছোঁ পূৰা পাহাৰ মানে পূৰা হেৰিটো শ্বিলং টাইপ মানে একদম পূৰা পাহাৰৰ একদম টিলাত মানে একদম ওপৰত আছোঁ আমি দেখাই আছোঁ আগত গৈ পিনি জেগাখিনি মন্দিৰৰ তাত থকা ঘৰটো একদম ছেম এইটো ডিজাইনতে আছিলে এইটো যেনিবা অৰিজিনেল পূৰা কাঠৰ আৰু বাঁহৰ হয় আৰু এইখিনি কিবা পাত কি পাত কয় এইটো কিবা খেৰ টাইপৰ মানে কিবা এটা পাত হয় এইটো নাজানো বাৰু মই এটা দেখিছোঁ কিন্তু আগতে আৰু এইফালে দেখা পাইছেনে পুৰা চাহপাত বাগানৰ মাজে এইখিনি হেৰি আছে তামোল গছ লগাই দিছে আৰু ওপৰত মানে বহুত বেছি ওপৰত এতিয়াতো কাৰ্বি আংলঙতে সোমাই গ'লোঁ আমি আৰু আহি পাই গ'লোহি আৰু এটা ধুনীয়া লোকেশ্যন এইফালে দেখা পাইছে পাহাৰ পৰা আৰু এইফালে আছে নিজৰাখন এইফালে ধুনীয়াকৈ গাড়ীখন ইয়াতে ৰখাই ল'লোঁ আৰু এখন হোটেল আছে ঐ ইয়াতে ভাতটো পাৰিলে ইয়াতে খাই দিম ৰে ভোক লাগি আছে অ'কে ইয়াতে পুৰা কেম্প চেম্প পাতি দিছে মজা লাগিব কিন্তু দেই মানে পুৰা পানীৰ আৱাজটো মজা লাগি আছে ইয়াতে শুয়ে ভাল লাগিব ৰাতি তাকে পানীৰ মাজত মাছ পুৰা একদম মাংস পুৰা আৱাজ শুনাটো পাইছে কি ক'ম আৰু কিন্তু পানী বেছিকে যেতিয়া হ'ব তেতিয়া বেছি ভাল লাগিব ন মানে পানীটো এতিয়া কম আছে ন কিন্তু এতিয়া ইমান ঠাণ্ডা গা ধুবতো নোৱাৰি মজা লাগিছে অলপ আগুৱাই যাওঁ ব'লা এইফালে দি অলপ আগত যাম আৰু এটা স্পেচিয়েল বস্তু এইফালে কমলা গছ আৰু এইফালে লাগি আছে কমলা বাহ এটা আছে কি ছিঙি দিওঁ নে কি এইটো এই বাদ দিয়া একো নাই তাত সুধি আহিছোঁ ছিঙিব পাৰি বুলি কৈছে খাব লাগে নেকি কেনেকুৱা টেষ্টটো চাওঁ টেষ্টটো কেনেকুৱা চাওঁ দিবা এই একো নাই সুধি আহিছোঁ মই তাত একো নাই ছিঙিব দিছে এটাই আছে পৰিৱেশত আহি ধুনীয়াকৈ কমলা গছৰ পৰা ছিঙি খোৱা মজাই বেলেগ নে কি কয় বিৰাজ আমাৰে ভাগ্যত এটাই আছিলে ছিঙি আছে মই তাত সুধিছিলোঁ তাৰ পৰাই মই দেখা পাইছোঁ তাতে সুধিছিলোঁ ছিঙিব দিছে আৰু সঁচাকৈ মানে জেগাখিনি বহুত বেছিয়ে ভাল লাগিলে আহি আৰু এইফালে এইটো এটা চাংঘৰ আছে ইয়াতে ইয়াৰ পৰা ৱাও চাওক না বাই জেগাখিনি বহুত মিছ কৰিম বিৰাট ধুনীয়া পৰিৱেশ দেই চাওক সেই বাইদেউ কেইজনীয়ে ঝাৰু লৈ আহি আছে বাহ এইবিলাক কেঁচা ঝাৰু পৰা মানে এইমাত্ৰ ছিঙি আছে এতিয়া ছিঙি আনিছে ন পাহাৰৰ পৰা ধুনীয়াকৈ এতিয়া শুকোৱাৰ পিছতহে আমাৰ ঘৰত প্ৰত্যেকৰে ঘৰত যাব নেকি ইয়াৰ পৰাও কিমান মানুহে লৈ যাব বিচাৰিছিলোঁ ভাত কিন্তু নাপালোঁ এতিয়া এইফালে খাই আছোঁ ঘুগুনি আৰু ডিম বঢ়িয়া আৰু খাই পেটটোতো ভৰা নাই বাৰু জেগা চাই পেট ভৰাবলগীয়া হৈছে এতিয়া আৰু ইমান ধুনীয়া জেগা মানে কি ক'ম আৰু ন ইব্ৰাজ কাৰেণ্ট যে নিয়ে তাতকৈ কিমান ওপৰত আছোঁ আমি তাকে বহুত ইয়াতকৈ আমি ওপৰৰ পৰা আহিলোঁ বাৰু আমি প্ৰায়খিনি ওপৰৰ পৰা আকৌ ঘূৰি এতিয়া ৰিটাৰ্ণ গৈ আছোঁ এতিয়া ধুনীয়াকৈ সেইফালেদি খালি ৰাস্তাটো অলপ বেয়া আৰু বাকী কাণকেইখন কিবা পুঁ কৰি আছে কিবা কাণকেইখন পূৰা মানে কাণটি ভালকৈ শুনিয়ে পোৱা নাই ওপৰত আছোঁ ন বস্তু এইফালে গাঁও এখন আছে এইফালে দেখা পাইছে এইকেইটা ঘৰ আৰু আহোঁতে আন্ধাৰে হ'ল আন্ধাৰ যিমানে হৈছে মোৰ সঁচা কথা ক'ব গ'লে ভয় ভাৱ এটা আহি আছে মানে অথনি আহোঁতে যিহেতু মই হাতী ইয়াতে এইটো ৰাস্তাতে দেখা পাইছিলোঁ ন তো একদম পুৰা চুনচান জেগা ভয় অকণমান লাগিছে আকৌ যিমান দিন হ'লেও ৰাস্তাটো লাগিছে নাই বাৰু কোৱাচোন ভয় ভাৱ এটা আছে মানে লোকেল মানুহখিনি কথাটো বেলেগ ন কিন্তু এই গাড়ী চাড়ীবিলাক দেখিলে বৰ ভাল লাগে কিন্তু গাড়ী চাড়ী আছে যদিও মানে পুৰা এলিফেণ্ট কৰিডৰ হয় এইখিনি পুৰা হাইটাকোতে এইফালে দাদা এজনৰ বাইকখন বেয়া হৈছে আৰু জেগাটো মানে বিৰাট ভয়ানক এইফালে মানে এলিফেণ্ট কৰিডৰ মানে কি ক'ম আৰু এইফালৰ পৰা হয়তো হাতী চাতিও আহি যাব পাৰে মানে একদম ভয়ত ৰখিছোঁ মানে অথনিৰ কাৰণে সেই অলপ আগতে ওলাইছিলে বাইকখন অলপ হেল্প কৰি দিওঁ দাদাজনক এইফালে বস্তা লৈ আহিছিলে বাইকখন ৰখাই দিছোঁ আৰু ইয়াতে পূৰা মানে হাতীৰ পৰা জাক এইডোখৰদি পাৰ হয় মানে এইডোখৰত হয়তো ওচৰে পাজৰে থাকিব পাৰে মানে মইতো গাড়ীৰ ওচৰত আছোঁ মোৰ বেয়া ভয় লাগি আছে ভয় মানে একদম বুকু কপি আছে মোৰ ভাগৰ এনেকুৱা এক্সপিৰিয়েঞ্চ আজি ফাৰ্ষ্ট হৈছে পিছে আমি গৈ আছোঁ আৰু এজন দাদাইও এইফালে
সহায় কৰি দিছে বাৰু তেওঁক লাহে লাহে গৈ আছে আমি মানে পোহৰ দি গৈ আছো কাৰণ এইডোখৰত ওলাই আছে মানে আমি নিজে অথনি যাওঁতে দেখি গৈছো মানে এইডোখৰতে ওলাই আছিলে আৰু মানুহজনেও ক'লে মানে ঘপকেনে মানে এইফালৰ পৰা আহি যাব পাৰে মানে আৰু জাকো ওলাই থাকে ন তো আৰু এইফালে ইহঁতেতো পাই থাকে তোমালোকেতো পাই থাকা ন পাই থাকো ৰেগুলাৰ মানে পুৰা আন্ধাৰ একো দেখা নাপায় দেখা পাইছে এইখিনি এইফালে চাইডত ঘপকে যদি মানে দৌৰি আহে মানে আমি একো উপায় নাই বাৰু দৌৰা বাহিৰে একো উপায় নাথাকিব সেইটো কাৰণে পোহৰ দি এইফালৰ পৰা গৈ আছো যাতে পোহৰত অকণমান সুবিধা হয় দাদাজনৰো এতিয়া মই ট্ৰাই কৰিলো ইঞ্জিনটো বহুতখিনি হেৰি কৰিলো কিন্তু এই প্লাগটো জ্বলিছে এতিয়া প্লাগ খুলিবলৈ এতিয়া এটাও হাতিয়াৰ নাই আৰু বহুত বেছি ভাল লাগিলে এফালে আহি আৰু যেহেতু ইউৰাজহঁতৰ ঘৰখনলৈতো আহিয়ে থকা যায় ইমান ওচৰতে ইমান ধুনীয়া ধুনীয়া জেগা কেইটামান আছিলে আজি গ'লো আৰু দুটামান আছে আৰু দুটামান যাম বুলি কৈছিলে ইউৰাজে কিন্তু নেক্সট টাইম আহিলে আকৌ যাম নেকি নেক্সট টাইম তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ টাটা বাই বাই আপোনালোক ভালে থাকক